आसलते आजिर दिनटुत बेलेग उद्देश्य एकु थाकिबई नोवारे आगन्तुक जितु निर्वाचन कक्लाबारी बाई इलेक्शन होइसे MCL कन्स्टिटुएन्सि সেই সমষ্টিৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই আমি আপোনালোকক আজি দুআষাৰমান ক'ব বিচাৰিছোঁ। নীতিগত কাৰণত 40টা সমষ্টিৰ ভিতৰত যোৱাকালিলৈকে কক্লাবাৰী সমষ্টিটো আটাইতকৈ ইম্পৰ্টেণ্ট সমষ্টি আছিল, কাৰণ ইয়াৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইয়াৰ প্ৰতিনিধি আছিল আৰু প্ৰতিনিধি হোৱাৰ আগত প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰিছিল। 1 নম্বৰ, তেওঁ কক্লাবাৰীত ঘৰ বনাব, 2টা সিটৰ ভিতৰত গৈবাৰী আৰু কক্লাবাৰীৰ ভিতৰত এৰি দিব লাগিলে গৈবাৰী এৰি দিব আৰু কক্লাবাৰীৰ তেওঁ সিটটো ৰাখিব। এই যে চৰম মিথ্যা কথা 1.5 বছৰ পিছতে তেওঁ ক'লে, কক্লাবাৰীৰ ৰাইজে ভোট তেওঁৰ বিৰুদ্ধে সাব্যস্ত কৰি তেওঁৰ দলৰ বিৰুদ্ধে সাব্যস্ত কৰি আচলতে আজিৰ দিনটোত তেওঁৰ দলক পৰাজিত কৰি তেওঁৰ এই মিছা কথাৰ উত্তৰ দিব বুলি আমি আশা কৰিছোঁ। 1 নম্বৰ, লগে লগে একমাত্ৰ মন্ত্ৰী এই সময়ত বন্ধুবৰ UG ব্ৰহ্ম ডাঙৰীয়া UPPLৰ তেওঁৰ সমষ্টি এইটো, সেইকাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট এই কক্লাবাৰী সমষ্টিটো। UG ব্ৰহ্ম ডাঙৰীয়াৰ যোৱা প্ৰায় 1.5 বছৰ কাৰ্যকালত উল্লেখযোগ্য কি কাম কৰিছে তেওঁ উল্লেখযোগ্য কাম। আমি যেতিয়া সভা সমিতি UPPLৰ শুনো, তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে আহিছে বুলি কয়। তেওঁলোকৰ ডেভেলপমেণ্টৰ খতিয়ান ক'তো তেওঁলোকে দাঙি ধৰিব পৰা নাই। তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিল? প্ৰথম প্ৰতিশ্ৰুতি আছে 15 দিনৰ ভিতৰত তেওঁলোকে মানুহক ভূমিপট্টা দিব। নাচি সমগ্ৰ BTCৰ মানুহক UPPL আৰু তেওঁলোকৰ বন্ধু দলবিলাকে প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিৰ দিনটোত 15 দিন, 1 বছৰ 15 দিন, 2 বছৰ 15 দিন নে 5 বছৰ 15 দিন পিছত কৰিব, সেইটো কোৱা নাছিল কাৰণেই তেওঁলোকৰ 15 দিনটো আজিলৈকে নাহিল। আৰু ইয়াত যিবিলাকে ভূমি সমস্যা ভুগি আছিলে তেওঁলোকৰ বহুত বিশ্বাসত এটা সলনি কৰিছিল, ইয়াৰ পটভূমিটোত সলনি কৰিছিল। আজি তাত প্ৰমোদ বড়ো সাংঘাতিক ধৰণে ফেইল কৰিছে। 2 নম্বৰ, প্ৰত্যেকগৰাকী মহিলাক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে ৭৫,০০০কৈ টকা তেওঁলোকে চৰকাৰত অহাৰ লগে লগে দিম বুলি কৈছিল। আৰে তেওঁলোকে চৰকাৰত অহা এতিয়া 2টা বছৰ হ'বগৈ আৰু তেওঁলোকে কেইটা মহিলা গোটক ৭৫,০০০কৈ টকা দিলে? চৰম মিছা কথা কৈছে। গোটেই নিৰ্বাচনটোত তেওঁলোকে কিছুমান মিছা কথাৰ পেকেজ ৰাইজৰ আগত ৰাখিছিলে। সেই মিছা কথাৰ ভিতৰত মহিলাসকলক ঠগিবলৈ ৭৫,০০০ টকা, সেই মিছা কথাৰ ভিতৰত প্ৰত্যেক ঘৰ মানুহৰ এটা ভোটৰ বিপৰীতে এটা চাকৰি। ক'ত? এখন গাঁৱত এটা চাকৰি দিব পৰা নাই প্ৰমোদে। মই জনাত তেওঁলোকে গোটেই BTC অঞ্চলত তেওঁলোকে আঙুলি মূৰত গন্তি কৰিব পৰাকৈও তেওঁলোকে চাকৰি দিব পৰা নাই। এই বিষয়টো যদিও BTCৰ, আজি কক্লাবাৰীটো এই বিষয়বিলাকৰ উত্তৰ, যেহেতু প্ৰমোদ বড়ো কালিলৈকে ইয়াৰ MCL হৈ আছে আৰু লগতে তেওঁ চিফ হৈ আছে, আমাৰ চিফ হৈ আছে ইয়াত। সেই ফালৰ পৰা আমি তেওঁক বা তেওঁৰ দলটো আৰু কি মিছা প্ৰতিশ্ৰুতি দিব এতিয়া জিকিবৰ কাৰণে? যিগৰাকী প্ৰাৰ্থী আপোনালোকে ভালকৈ জানে, আমাৰ যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী প্ৰাৰ্থী আপোনালোকে মোতকৈ ভালকৈ জানে তেওঁৰ স্থিতি সম্পৰ্কে। গতিকে তেওঁলোকৰ প্ৰাৰ্থীগৰাকী খুব ব্যৱসায়িক দৃষ্টিভংগীৰে সৌখিদিনালৈকে কাম কাজ কৰিছিল। তেওঁ মধ্যস্থতাকাৰী আছিল, বিভিন্ন ব্যৱসায়ৰ বিভিন্ন ঠিকাটুকলিৰ মধ্যস্থতাকাৰী আছিল বুলি স্থানীয় ৰাইজৰ পৰা জানিব পাৰিছোঁ। গতিকে মানুহে কম্পাৰিজন এটা কৰিব লাগে। তলত যথেষ্ট ট্ৰাইবেল মানুহৰ বাহিৰে অনা ট্ৰাইবেল লোক ইয়াত বসবাস কৰে। এই অনা ট্ৰাইবেল লোকসকলক কি কথা কোৱা হৈছিল যোৱাবাৰ তেওঁলোকে MLAত ভোট পাবৰ কাৰণে, MCLত ভোট পাবৰ কাৰণে তেওঁলোকে কি কথা কৈছিল যোৱাবাৰ? সেই কথাবিলাক ভয়ংকৰ মিছা কথা তেওঁলোকে কৈছিল এই অঞ্চলৰ ৰাইজক। তেওঁলোকে বোলে ইয়াত গাঁও কৰ্তন কৰিব, তেওঁলোকে অহাৰ লগে লগে গাঁও কৰ্তন কৰিব। তেওঁলোকে এটা কনষ্টিটিউশ্যনেলি সাংবিধানিকভাৱে পোৱা 6ষ্ঠ অনুসূচীৰ এই BTCত তেওঁলোকে এইটো বুলি ভাবিছিল নেকি? তেওঁলোকে ক'ব আৰু ইয়াত তেওঁলোকে গাঁও কাটি দিব পাৰিব। এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে ইয়াত থকা অনা ট্ৰাইবেল মানুহখিনিক
যিখিনি ট্ৰাইবেল মানুহ নহয় তেওঁলোকৰ মনত তেওঁলোকে সোমাই গৈছিল আৰু সোমাই গৈ তেওঁলোকৰ পৰা ভোটটো লৈছিল। এতিয়া আমি আহ্বান জনাম তেওঁলোকে সত্যৰ লগত থাকিব নে অসত্যৰ লগত থাকিব। আমি সত্যৰ লগত আছোঁ। আমি অজস্ৰ ৰাস্তা ঘাটৰ কাম কৰিছোঁ। BPF হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যোৱা 15টা নিৰ্বাচিত হোৱাৰ পিছত 15টা বছৰে ইয়াত BTCত যিমান ডেভেলপমেণ্ট হৈছে নাম কৈ শেষ কৰিব নোৱাৰি। আটাইবিলাকতো BPFে কৰিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে। সেই ফালৰ পৰা আমি ৰাইজক ওলোটাই আমিহে ককলাবাৰী ডেভেলপমেণ্টৰ বাকী থকা কামখিনিৰ কাৰণে ৰাইজক কৰজোৰে প্ৰাৰ্থনা জনাম আমাৰ BPFৰ প্ৰাৰ্থীগৰাকীক যাতে ৰাইজে ভোট প্ৰদান কৰে। ককলাবাৰীৰ ৰাইজে পুনৰ আগৰ যি ডেভেলপমেণ্টেল প্ৰচেছ আছে সেইটো যাতে কণ্টিনিউ হয়।